আপুনি শকতৰ চুটত পেন চেন নোজোৰা হৈছে নেকি? আপুনি শকতৰ চুটত কোনোবাই আপোনাক বেছি শকত বুলি হাঁহে নেকি? আপুনি আপোনাৰ শকতৰ চুটত আপুনি ক'ৰবাত গ'লে এখন চকীত প্লাষ্টিকৰ চকী এখনত বহিবলৈ দিগদাৰ হয় নেকি? তেতিয়া এই ভিডিঅ'টো চাওক। প্ৰথম কথা হৈছে আপুনি এজন সুস্বাস্থ্যৱান হ'লেহে আপুনি এটা সুস্থ মনৰ সৃষ্টি হ'ব। আমি সৰুতেও পঢ়িছিলোঁ আৰু সকলোৱে গম পাওঁ। আৰু বেমাৰ আজাৰৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু আপোনাৰ লগতে আপুনি এটা ধুনীয়া স্বাস্থ্যৱান হ'বলৈ হ'লেহে আপুনি এটা ধুনীয়া মন আপোনাৰ সৃষ্টি হ'ব। এতিয়া কথাটো কি, আপুনি স্বাস্থ্যটো বনাব কেনেকৈ? আপুনি মোৰ ৱেইট আছিলে 1 কুইণ্টেল 2 কেজি আৰু মই কেনেকৈ বনালোঁ আজি 84 আনিলোঁ মানে। এতিয়া প্ৰথম কথাটো হ'ল অকণমান আপুনি দিনটোত উলিয়াওক আৰু মুখখন বাছি ৰাখিব লাগিব। মুখখন আপুনি কেনেকৈ বাচিব? আমি প্ৰত্যেকজন অসমীয়া মানুহে ভাতটো ফিটিংকৈ ভাতটো খাই ভাল পাওঁ দিয়কচোন। ভাতটো যেতিয়া আপুনি খাব, ভাতটো খাই থাকোঁতে আমি এজন মানুহে মিনিমাম 32 বাৰ চুবাব লাগে ভাতটো। কিন্তু আপুনি কি কৰিব, ভাতটো আমিতো ইমানবাৰ চুবোৱাটো আমাৰ ইম্পচিবল। আপুনি 16 বাৰমান চুবাবলৈ ট্ৰাই কৰক, আপুনি এনেই বেছি ভাত খাব নোৱাৰে। নেক্সট আপুনি লগতে যেতিয়া আপুনি বেছি ফাইবাৰ থকা বস্তু খাওক, বুট চুট কিবাকিবি খাব পাৰে। চাওক, মুখখন অকল কণ্ট্ৰল কৰাটো বুলিও নহয়, আপুনি ধৰি লওক আপুনি অকল যে মুখখন কণ্ট্ৰল কৰিবলৈ অকল ভাতটো কম খাব সেইটো নহয়। আপুনি লগতে ৰাতিপুৱা আপুনি শুই উঠি অকণমান কুহুমীয়া গৰম পানীৰ লগত অকণমান তাত নেমু চেপি তাত মৌজোল অকণমান দি পেলাই তাত আপুনি খাব পাৰে। কিন্তু পানীটো আপুনি ঘপকৈ গোটেইটো খাই নিদিব, অকণমানকৈ খাব। নেক্সট আপুনি তাৰ অলপ দেৰি পিছত আপুনি কোমোৰাও খাব পাৰে। কোমোৰা আপোনাৰ অলপ পেষ্ট কৰি আপোনাৰ তেনেকৈও খাব পাৰে। নহ'লে আপোনাৰ অনলাইনৰ পৰা চিয়া চিডছ আনি পানি খাব পাৰে। চিয়া চিডছটোও বিৰাট ভাল। নহ'লে আপোনাৰ বেছি ফাইবাৰ থকা বস্তু খাব লাগিব। আৰু ৰাতি বিশেষকৈ ভাতটো যেনেকৈ আপোনাৰ বাঢ়িবলৈও যেনেকৈ আপোনাক শৰীৰত কিছুমান বস্তু দৰকাৰ হয়, তেনেকৈ আপোনাক কমিবলৈও আপোনাক দৰকাৰ হয়। যেনেকৈ ফাইবাৰ আপোনাক বিশেষ দৰকাৰ, প্ৰ'টিন বিশেষ দৰকাৰ, আপোনাৰ শৰীৰটো কাৰণ চলিব লাগিব। গতিকে সেইখিনি বস্তু আপুনি লগতে আপোনাৰ পানীটো আপোনাৰ যেতিয়াই ভোক লাগে একদম পানীটো বহুত বেছি খাওক। মুঠতে আপুনি নিজক কণ্ট্ৰল কৰিম বুলি এবাৰ মনটোত ভাবক আৰু এখন কাপোৰ দোকানত যাব, যেতিয়া এটা টি চাৰ্ট কিনিব যাব, আপোনাৰ যোনটো পচন্দ হৈছে সেইটো বোলে এক্সেল, আপোনাৰ চাইজ নহয় বোলে ডাবল এক্সেল। আপুনি গৈছে ডক্টৰৰ ওচৰত গৈছে, আপুনি ৱেইটটো কমাওক, আপোনাৰ বেছি ৱেইট। প্লাষ্টিকৰ চকীখনত যেতিয়া বহিছে, আপুনি প্লাষ্টিকৰ চকী মানুহৰ ঘৰত গৈ পিনি বহিবলৈ দিগদাৰ, কাৰণ আপোনাৰ ভাগি যাব নেকি ভয়। গতিকে কিয় আপুনি ইমান আমি স্বাস্থ্যটোৰ কাৰণে আমি নিজক, আৰু এইটোহে আমাৰ পৃথিৱীত চবতকৈ ডাঙৰ কথা, এই ধুনীয়া পৃথিৱীখনত আপুনি যদি নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে, লগতে আপুনি নিৰোগী কৰি, লগতে আপোনাক বয়সতকৈ কম দেখা মানে সৰু দেখা, গোটেইখিনি আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ নিজৰ ওপৰত।